মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক সকলো কুশলে আছা আৰু তোমালোকৰ যি অধ্যয়ন কাৰ্য তাক নিয়মিত ৰূপে তোমালোকে চলাই আছা। এটা কথা মনত ৰাখিবা যে আমি যদি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হয়, যদি সফল হ'ব আমি বিচাৰোঁ, তেনেহ'লে তিনিটা বস্তু আমাৰ কাৰণে প্ৰয়োজন। সেয়া হ'ল নিষ্ঠা, একাগ্ৰতা আৰু অধ্যৱসায়। আৰু এই নিষ্ঠা, একাগ্ৰতা আৰু অধ্যৱসায় যদি নাথাকে আমি কোনো কামতে সফল হ'ব নোৱাৰিম। গতিকে যিমান যি সমস্যাই নহওক, সকলো সমস্যা থাকিলেও সকলোৰে সমস্যা থাকে, আমি এই সমস্যাবিলাকক আওকাণ কৰি তাৰ সন্মুখত সাহসেৰে মুখামুখি হৈ আমি অধ্যৱসায়েৰে আগবাঢ়িব লাগিব। আমাৰ অধ্যয়ন কাৰ্য নিয়মিতভাৱে চলাই যাব লাগিব আৰু তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰিম। ইয়াকে আশা ৰাখি আজি পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ সন্মুখত পাঠদান কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আমাৰ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থবিজ্ঞানৰ এটা পাঠ, মুদ্ৰা আৰু বেংক ব্যৱস্থা, এই পাঠটিৰ অন্তৰ্গত এটা বিষয় আলোচনা কৰিম, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ। ইতিমধ্যে আমি কেনেদৰে পণ্য বিনিময় প্ৰথাৰ পৰা আহি মুদ্ৰাই ক্ৰমবিকাশ ঘটি আজিৰ অৱস্থা পাইছেহি সেই বিষয়ে আলোচনা কৰিলোঁ। আৰু আজি আমি এটা বস্তু কি বৈশিষ্ট্য থাকিলে তাক আমি মুদ্ৰা বুলি চিনাক্ত কৰিব পাৰিম, সেই বৈশিষ্ট্যসমূহৰ বিষয়ে অকণমান আলোচনা কৰিম। সাধাৰণতে মুদ্ৰাৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়, কিন্তু তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য থাকিলে আমি মুদ্ৰা হিচাপে চিনাক্তকৰণ কৰিব পাৰোঁ। সেই বৈশিষ্ট্যসমূহ যদি আমি চাওঁ, তেতিয়া প্ৰথমে আমি ক'ব লাগিব যে মুদ্ৰা হ'বলৈ হ'লে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, অৰ্থাৎ সকলোৱে ইয়াক গ্ৰহণ কৰিব লাগিব। যদি মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে তেতিয়া ই বিনিময়ৰ মাধ্যম নহ'ব নোৱাৰে। সাধাৰণ গ্ৰহণযোগ্যতা থাকিলেহে, সকলোৱে গ্ৰহণ কৰিলেহে ই কি হ'ব, বিনিময়ৰ এটা সুচল মাধ্যমত পৰিণত হ'ব। দ্বিতীয়তে, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। গতিকে মুদ্ৰা আন সকলো দ্ৰব্য সামগ্ৰীকে এটা পৃথক হ'ব লাগিব, সকলোৱে চিনি পাব লাগিব, যাতে দ্ৰব্য সামগ্ৰী ক্ৰয় বিক্ৰয় কৰাৰ সময়ত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু সকলোৱে তাক চিনি পাই সাদৰেৰে গ্ৰহণ কৰে। সেইকাৰণে মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। তৃতীয়তে কোৱা হৈছে যে মুদ্ৰাৰ যিবিলাক আকাৰ ই সমজাতীয় হ'ব লাগিব, আকাৰ বা আকৃতি ই সমজাতীয় হ'ব লাগিব, অৰ্থাৎ পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। প্ৰতিটো 100 টকীয়া নোট, প্ৰতিজন নাগৰিকৰ হাতত থকা 100 টকীয়া নোট একে হ'ব লাগিব দেখাত, 200 টকীয়া নোট, 1000 টকীয়া নোটখন একে হ'ব লাগিব। গতিকে যিবিলাক নোট প্ৰচলন হৈ আছে বৰ্তমান সময়ত অৰ্থনীতিৰ, সেই নোটবিলাকৰ প্ৰত্যেকৰে আকাৰ আৰু আকৃতি একে হ'ব লাগিব। যদি পূৰ্ণ সাদৃশ্যযুক্ত নহয় তেতিয়াহ'লে আনে কি হ'ব, তাক গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিব আৰু তেতিয়া সি মুদ্ৰা হিচাপে, বিনিময়ৰ মাধ্যম হিচাপে সফলভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰিব। গতিকে মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। মুদ্ৰাৰ আন এটা বৈশিষ্ট্য আমি ক'ব পাৰোঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যে মুদ্ৰাৰ তাৰল্য গুণযুক্ত, অৰ্থাৎ মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। এতিয়া আমি তাৰল্য গুণ সম্পৰ্কে যদি চাওঁ, যে তাৰল্য গুণ হ'ল এনে এটা গুণ যাৰ ফলত আমি মুদ্ৰাক যিকোনো সময়ত তাক দ্ৰব্য সামগ্ৰী বা আন সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ধৰা হ'ল, মোৰ ওচৰত এখন 10 টকীয়া নোট আছে। দোকান এখনত মই দোকানীজনক সেই 10 টকীয়া নোটটো দি এটা কলম ক্ৰয় কৰাৰ লগে লগে সেই মুদ্ৰাটো কি হ'ব, 10 টকীয়া নোটটো এটা কলমলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ আমি মুদ্ৰাক খুব ক্ষীপ্ৰভাৱে ৰূপান্তৰ কৰি পেলাই দ্ৰব্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কিন্তু মুদ্ৰাৰ বাহিৰে এইটো গুণ কিন্তু বেলেগ কাৰো দেখা নাযায়। গতিকে মুদ্ৰাৰ তাৰল্য গুণ থকাৰ বাবে ইয়াক আমি মুদ্ৰা বুলি ক'ব পাৰোঁ। ই এটা মুদ্ৰাৰ উল্লেখযোগ্য বৈশিষ্ট্য। মুদ্ৰাৰ আন এটা বৈশিষ্ট্য যদি আমি চাওঁ, তেতিয়া ক'ব লাগিব যে মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। অৰ্থাৎ মুদ্ৰা আমি এজন ব্যক্তিয়ে আন এজনক আমি স্পৰ্শ কৰি দিব পাৰিব লাগিব। মুদ্ৰা হস্তান্তৰ হ'ব লাগিব। যদি হস্তান্তৰ নহয় তেন্তে লেনদেন কাৰ্য সম্পাদন নহয়। অৱশ্যে আজিকালি আমাৰ যিটো অনলাইন ব্যৱস্থা, তাত হয়তো আমাৰ হস্তান্তৰ হাতে হাতে নহ'ব পাৰে, কিন্তু হ'লেও কি হয়, আমাৰ ইণ্টাৰনেটৰ যোগেদি আমাৰ এই মুদ্ৰাটো এজন ক্ৰেতা আৰু বিক্ৰেতাৰ
ইজনৰ পৰা আনজনলৈ কি হয় অনলাইনৰ মাধ্যমেৰে কেছটো ট্ৰেন্সফাৰ হয়, পইচাটো কি হয় তেওঁলোকৰ হিচাপ বহীত যোগ বিয়োগ হয়। গতিকে যিকোনো প্ৰকাৰে মুদ্ৰা কি হ'ব লাগিব হস্তান্তৰযোগ্য হ'ব লাগিব। যদি হস্তান্তৰযোগ্যতা নাথাকে তেতিয়াহ'লে তাক আমি মুদ্ৰা বুলি ক'ব নোৱাৰোঁ। ইয়াৰ উপৰিও মুদ্ৰাবিলাক বিভাজনীয়। আমি জানো যে মুদ্ৰাবিলাক বিভাজনীয়, যে আমি কি হ'ব যিকোনো এটা অধিক মুদ্ৰাৰ মূল্যটো আমি কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, যিটো আমি খুচুৰা কৰা বুলি কওঁ সাধাৰণ ভাষাত, যে আমি 500 টকীয়া নোট এটা 5টা 100 টকীয়া নোটলৈ বিভক্ত কৰিব পাৰোঁ, 100 টকীয়া নোট এখন আমি 2টা 50 টকীয়া নোটলৈ বিভক্ত কৰিব পাৰোঁ। এনেদৰে কি হয় মুদ্ৰা এটা বিভাজনীয় গুণসম্পন্ন, গতিকে ইও এটা মুদ্ৰাৰ বৈশিষ্ট্য। আৰু একেবাৰে শেষত আমি ক'ব লাগিব যে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মূল্যৰ যদি স্থিৰতা নাথাকে তেতিয়াহ'লে কি হ'ব যে গ্ৰাহকসকলৰ মুদ্ৰাৰ প্ৰতি যি গ্ৰহণযোগ্যতা সি নাইকিয়া হ'ব। মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰিব নোৱাৰিব, কাৰণ মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে যদি সঞ্চয় কৰা যায় তেতিয়াহ'লে কি হ'ব ভৱিষ্যতে গৈ পেলাই সেই মুদ্ৰাখিনিৰ মূল্যটো কমি পেলাই আমি লোকচানৰ সন্মুখীন হ'ব পাৰোঁ। যিহেতু সঞ্চয় এটা ভাল গুণ, সৎ গুণ, মুদ্ৰা সঞ্চয়ৰ যোগেদি আমি এটা মূলধন গোটাব পাৰোঁ, তাক বিনিয়োগৰ যোগেদি অধিক উৎপাদন কৰিব পাৰোঁ। গতিকে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। গতিকে এই বৈশিষ্ট্যখিনিৰ পৰা যদি আমি চাওঁ যে যিবিলাক যে মুদ্ৰাৰ এই বৈশিষ্ট্যখিনি থকাৰ বাবেই মুদ্ৰাই বৰ্তমান সময়ত বিনিময়ৰ মাধ্যম হিচাপে অতি সফলতাৰে কাৰ্য সম্পাদন কৰিব পাৰিছে আৰু সকলোৰে মাজত জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতেই আমাৰ মুদ্ৰাৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা সমাপ্ত কৰিছোঁ, আৰু পিছৰ পাঠত আমি পুনৰ নতুন এটা বিষয় লৈ আলোচনা কৰিম। ধন্যবাদ।